Welcome back to our channel, guys. আশা কৰো সকলোৱে ভালে আছে। আজি হল 15 জুলাই আৰু 15 জুলাইত আপোনালোকে জানে আজি কি আছে। আজি আছে ফ্ৰান্স আৰু ক্ৰোয়েছিয়াৰ ফিফা ৱৰ্ল্ড কাপৰ ফাইনেল মেচ। আশা কৰো সকলোৱে মেচখন উপভোগ কৰিব ৰাতি 8:30 পৰা। আৰু মোৰ এই যেটো নতুন ব্লগ আজি মই বনাবলৈ গৈ আছো, আশা কৰো সকলোৱে এইটো চাই নিশ্চয় ভাল পাব। তো আহক মোৰ লগত যাও, ঘুৰু ফুৰু আৰু আপোনালোকক দেখুৱাই লৈ যাও নতুন নতুন জেগা আৰু নতুন নতুন ঠাইৰ কেনেকুৱা পৰিৱেশ। যদি এই ভিডিঅ'টো ভাল পায় তেনেহ'লে মোৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দি দিব। আৰু তো আহক ভিডিঅ'টো আৰম্ভ কৰো। আমি আহিবলৈ এখন দলঙলৈ আপোনালোকক আজি মই লৈ যাম। মানে এডোখৰ মানে প্ৰকাণ্ড গাছ আছে এডোখৰ ঠাইত অলপ দূৰ গ'লে তাত লৈ যাম আপোনালোকক। আৰু আপোনালোকে সকলোৱে চাই নিশ্চয় ভাল পাব এই ভিডিঅ'টো আৰু এই নতুন ব্লগছটো। এনেকুৱা ধৰণৰ ব্লগছ মই আপোনালোকৰ ওচৰত লৈ আহি থাকিম। তো আহক আজি যাওঁ। চাব পাৰিছে এইডালে হ'ল একদম বিশাল গছ, প্ৰকাণ্ড গছ। ইয়াত চাকি চাকি দিয়ে মানুহে। এয়া মই দূৰৰ পৰা আপোনালোকে দেখুৱালোৱে। এয়া আপোনালোকে ভিউটো চাব পাৰে কিমান এৰিয়া কভাৰ কৰি আছে এইডাল গছে। তো আগলৈ চাই থাকক আৰু কিছুমান দৃশ্য আপোনালোকে দেখিবলৈ পাব। এইটো গছৰ ডাল আহি মাটিত একদম লাগি গৈছে। আপোনালোকে চাই যদি দেখা পাইছে আপোনালোকে, একদম বহুত ধুনীয়া ঠাই। আৰু এইবোৰো নামি আহি আছে। অলপ পিছত কেইদিনমান পিছত লাগি যাব আৰু মাটিত। একদম প্ৰকাণ্ড গছ এইডাল।
এই বিশাল গছডালৰ এটা লোকেল ভিউ দিবলৈ মই সক্ষম হ'লো। আপোনালোকে চাব পাৰিছে ইমূৰৰ পৰা সিমূৰলৈকে ইমান প্ৰকাণ্ড গছ এডাল, আৰু কিছুমান ভিউ মই আপোনালোকক দেখাই আছো। তো চাই থাকক মোৰ লগত। আশা কৰোঁ আপোনালোক সকলোকে এনেকুৱা ধৰণৰ মই গছডালৰ ভিউ দিবলৈ সক্ষম হ'লো। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এই বাজত থকা গোল চিনটোত ক্লিক কৰি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু ছাইডত থকা যিটো ঘণ্টা বাটন আছে সেই ঘণ্টা বাটনটো দবাই দিয়ক, যাতে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে দেখিবলৈ পাৰে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' মই প্ৰায় আপোনালোকৰ মাজলৈ লৈ আহি থাকিবলৈ চেষ্টা কৰোঁ। আজিলৈ মানে টাটা বাই বাই, চি ইউ এগেইন ইন নেক্সট ভিডিঅ'।